হে বাবা বিশ্বকৰ্মা দিনটোৰ কাৰণে যেন কাষ্টমাৰ লাইন পাতি আহে প্ৰভু বাবা বিশ্বকৰ্মা বাপু কিবা লাগছিল নেকি বিস্কুট লাগছিল বিস্কুট বাপু তোমাক চিনা চিনা পাইছোঁ অলপ পইচা দেখিছিলোঁ নেকি নাই তোমাক মোক চিনাটো ডাঙৰ কথা নহয় দিয়ক মোক গোটেই অসমে জানে তাকেতো চিনা চিনা পাইছোঁ অলপ কি নাম আছিল তোমাৰ মোৰ নাম শ্ৰীকৰণ ডেকা নহয় 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 ভিডিঅ'ত কি নাম আছিল তোমাৰ মানুহে মোক তেল চোৰা বুলিয়ে জানে হয় নেকি এতিয়াহে চিনি পাইছোঁ আহা 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 যাকে ভিতৰত আহা 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 বহাচোন অলপ দেচোন দে বহা অলপ বহাচোন মই ঘৰৰ মানুহবিলাক মাতি দিম ৰ'ব ক'ত গেলা হে তেল চুৰাই আহিছে অলপ ইফালে আহাচো ৰাজু দে কিবা কৈ আছে ময়ো শুনছো ৰবা তেল চুৰা বুলি কৈ আছে ৰচু এই তেল চুৰা আহা বুলি কৈ আছে কি হ'ল তোমাৰ তেল চুৰা বহিবা দিছো ৰ'ব অলপ ইমান দূৰৰ পৰা আহিছে চিনি পাইছা না তোক কেনে লাগছে দেখছা তেল চুৰা আহিছে আমাৰ গাঁৱত আজি ভাল লাগছে কিয় ভাল লাগিব ভাইটি আমাৰ গাঁৱৰ কাটত আহিছে মই গোবিন্দ হাতত আইছো এই গোবিন্দ বাবু কিবা আমাৰ কুৰমা হয় তেল চুৰা গোবিন্দ আৰু কুৰমা হয় আমি গমে পাইছিলো তাহো আমাৰ পুৰণা কুৰমা হয় বহুত দিন অহা নাছিলো গৰম বন্ধ পাই একপাক আহিলো পাছত আপোনালোকে চিনিয়ে পালাক দেখোন মোক কাকো নকব মই ইয়াতে থকা বুলি ভাইটি বেয়া নাপাওঁ তেতিয়া তোমাৰ লগত চেল্ফি উঠো দে নালগে নেকি মই অহা বোলে গম পালে মানুহে আগদিন ধৰিব একো নহয় দে আমি ভাইৰেল নকৰোঁ ফটো দিওঁ হ'লেও নালগে নেকি আজি একো নহয় দে এটা উঠোতে চেল্ফি একো নহয় দে বৰ দিগদাৰ বলক বাৰু বলক তোক পাছত ফোন কৰি আছো কিহত জমা লাগছে চলি মাহান এতে চাই আহোঁ কি হৈছে তোহাৰ কিয় জমা লাগছা দেখা নাই আমাৰ গাঁৱত তেল চুৰা আহিছে কি ক সঁচাই না কি কিয় নহয় নো কি নাচ কিয় পাগলা হৈছে ইয়াক চিনি পাই তো শুন এইটো নহয় আমাৰ গাঁৱৰ গোবিন্দৰ পুতে সৰুৰ পৰা মামেকা হাতেৰে থাকে সঁচাই না কি মিছা নহয় দে সৰুৰ পৰা মই মামা হাততে থাকো না মানুহে মোক চিনিয়ে নাপায় মছলাই দিয়ে no.